हेलो फ्रेंड्स नमस्कार अस्सलामु आलाइकुम। या देखिसे आपनालोके धुनिया सेउजिया पात आरो এই পাতটো বহুতে হয়তো চিনি পায় বহুতে চিনিও নাপায় আৰু পায় যদিও খাই বুলি নাজানে বা খাই পোৱা নাই। এইটো পাতটোৰ নাম হৈছে samgha আৰু ইয়াৰে মই আজি chutney বনাম। এয়া আদা আৰু ৰহুন লৈছো আৰু 6-7টা মান জলকীয়া আৰু এটা সৰু সাইজৰ পিয়াজ লৈছো। এইখিনি ধুনিয়াকৈ ভাজি লম কেৰাহীত। মিঠাতেল কেৰাহীটো গৰম হোৱাৰ পিছত মিঠাতেল দিলো। পিয়াজ আদা নহৰু জলকীয়া গোটেইখিনি ইয়াত দি দিলো। গোটা জিৰা অকমান দিছো অলপ আৰু বেছি নহয় নে দুটামান গোটা জিৰা দিছো। মানে কিছুমানে নিদিয়ে বাৰু মই নিজৰ ইচ্ছা মতে দিলো আৰু ভাল লাগিব খাই। এতিয়া মই পাতখিনি দি দিম। দি একদম শুকানকৈ ভাজিব লাগিব যাতে ইয়াত অকমানো মানে পাতৰ যোনটো পানী থাকে আৰু সেইটো পানীটো যাতে নোহোৱা হৈ যায়। আপোনালোকে পানী নিদিব, অকল ভাজিব লাগিব তেলত, মানে একেবাৰে পানীটো শুকাই যাব লাগিব। আৰু ইয়াৰ ঠাৰিবিলাক যে আছে ঠাৰিবিলাকৰ যেনেকুৱা কচুৰ বাকলি গুচাই এনেকুৱাকৈ এইবিলাক ঠাৰিৰো এনেকৈ বাকলিবিলাক গুচাই ল'ব আপোনালোকে। তাৰপাছত এনেকৈ পূৰা শুকানকৈ পূৰা ভাজিব। ঢাকনি মাৰি দিলে ধুনীয়াকৈ সিজি উঠিব। তাৰপাছত লাহে লাহে ভাজি থাকিলে হ'ল। একদম পানীটো নোহোৱা কৰি দিব। য'তে ত'তে পোৱা যায় মানে বাৰী বস্তি যে আছে আমাৰ এইবিলাকত পোৱা যায়। কচুৰ দৰে কচু যেনেকৈ হয় এনেকৈ য'তে ত'তে হয়। বহুতে চিনিও নাপায় আৰু বহুতে চিনিও পায় বাৰু, পায় যদিও মানে নাখায় বস্তুটো, কিন্তু কিছুমানে খায়। ময়ো খাই চাইছোঁ যিহেতু খুব টেষ্টি লাগিছে, সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এনেকৈ মই শুকানকৈ ভাজি লৈছোঁ। দেখিছে মই কেনেকুৱাকৈ ভাজি লৈছোঁ। বেছি সময়ৰ নহয় আৰু মানে ইয়াতে মানে বস্তুখিনি ধুনীয়াকৈ ৰেডি কৰি লৈ অলপ এনেকৈ ভাজি মিক্সাৰত মাৰিলেই হ'ল। ঢাকনি মাৰি দিছোঁ আৰু অকণমান সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকে যিমানখিনি খায় সিমানখিনি দিব পাৰে আৰু কম হ'লে পাছতো দিব পাৰে, কথা নাই। চাটনিহে বনাইছোঁ। ইয়াত মই এতিয়া নেমু চেপি দিম যাতে মানে গলত নধৰে। কচুৰ দৰে হয় যিহেতু বস্তুটো গলত ধৰিব পাৰে মানে, সেইকাৰণে নেমু চেপি দিছোঁ। আৰু একদম ভাজোতে শুকান হ'ব লাগিব, বা এনেকুৱা নহয় যে তাত হেৰিটো আছে আৰু পানী টাইপৰ হৈ আছে, তেতিয়া নহ'ব। তেতিয়া অলপ ধৰিব গলত। ধুনীয়াকৈ নেমু চেপি দি বনালে মানে ভাল লাগে। টেঙাও দিব পাৰে কিছুমান, বা বগৰী টেঙা তেঁতেলী টেঙা এনেকৈ দি কেনে মানে যাতে নধৰে আৰু এনেকৈ দিব পাৰি আৰু দি এনেকৈ এতিয়া মই এইখিনি ভাজি হ'লে অকণমান ভাজি লৈ এনেকৈ ৰেডি কৰি অকণমান ঠাণ্ডা কৰি দিছোঁ যাতে মানে মিক্সিত মাৰিম ন। এয়া মই মিক্সাৰত পিচি আনিলোঁ। মোৰ চাটনি খাবলৈ কিন্তু টেষ্টি হৈছে, আপোনালোকে ট্ৰাই কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।